প্ৰথমটো হৈছে মেষ ৰাশিৰ ৰাশিফল। মানসিক হেঁচা থকাৰ স্বত্ত্বেও আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ পুৰণি বেমাৰ এটাই আজি উক দিব পাৰে, যাৰ ফলত আপুনি চিকিৎসালয়লৈ যাবলগীয়া হ'ব পাৰে আৰু আপোনাৰ বহুত ধন খৰচ হ'ব পাৰে। সেইসকল লোকৰ লগত কিছু সময় অতিবাহিত কৰক যিয়ে আপোনাক ভাল পায়, আপোনাৰ যতন লয়। আপুনি যিয়ে কাম নকৰক কিয় বহুত ভালকৈ আৰু সুচাৰুৰূপেৰে কৰিব। আপোনাৰ ধুনীয়া কাম আপোনাৰ মূল্য অনেক জনাই দিব। কাম সোনকালে শেষ কৰি ঘৰলৈ যোৱাটো সকলোৰে বাবে ভাল হ'ব। অনাকাংক্ষিতভাৱে অহা অতিথিৰ বাবে আপোনাৰ কিছু পৰিকল্পিত যোজনাত কিছু গণ্ডগোল হ'ব পাৰে, কিন্তু যি নহওক আপোনাৰ দিন বহুত ভালে ভুলে অতিবাহিত হ'ব। তাৰ পিছৰটো হৈছে বৃষ ৰাশি। আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে, যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। উচিত যে যাক আপুনি চকু মুদি বিশ্বাস কৰে, তেখেতে আপোনাৰ বিশ্বাস ভাঙিব পাৰে। সুখ আৰু আনন্দৰ বাবে নতুন সম্বন্ধৰ অপেক্ষা কৰক। আজি অনুভৱী লোকসকলৰ লগত কথা পাতি জানিব বিচাৰক যে তেখেতসকল আপোনাক কি জ্ঞান দিব পাৰে। বৈবাহিক জীৱনৰ বহুতো সমস্যাৰে ভৰা দিনৰ পিছত আপুনি আৰু আপোনাৰ লগৰী আকৌ প্ৰেমৰ দিন কেইটা ঘূৰাই পাব। তাৰপিছত হৈছে মিথুন ৰাশিৰ ফলাফল। ভাল লগা কিবা পঢ়ি মগজুৰ ব্যায়াম কৰিব। যদি আপুনি ছাত্ৰ হয় আৰু বিদেশত গৈ পঢ়া শুনা কৰিব বিচাৰিছে, তেন্তে আপোনাৰ ঘৰৰ আৰ্থিক সংকটে আপোনাৰ ভাগ্য বিষম কৰি তুলিব পাৰে। ঘৰ আৰু ঘৰৰ চাৰিওফালে অতি সোনকালে চাফ চিকুণ কৰাটো খুবেই জৰুৰী। যিসকল লোক প্ৰতিযোগী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকে মগজু শান্ত ৰাখি ৰখাৰ প্ৰয়োজন আছে। পৰীক্ষাৰ ভয়ে আপোনাক নিয়ন্ত্ৰণ কৰিব নিদিব। আজি ঘৰত কথা পাতি থাকোঁতে আপোনাৰ মুখৰ পৰা এনেকুৱা কথা ওলাব পাৰে যে ঘৰৰ মানুহে আপোনাৰ ওপৰত খং কৰিব পাৰে। আপোনাৰ জীৱন সংগিনীয়ে আজি আপোনাক অনুভৱ কৰাব যে স্বৰ্গ এই মৰ্ত্যতে আছে। তাৰ পিছৰটো হৈছে কৰ্কট ৰাশিৰ ফলাফল। আপুনি আজি অনুভৱ কৰিব যে আপোনাৰ ওচৰে পাজৰে থকা মানুহসমূহ বহুত বেছি আশা কৰা প্ৰকৃতিৰে। সেয়ে আপোনাৰ দ্বাৰা যিমান হ'ব আপুনি সিমানেই তেওঁলোকক আশা দিয়া ভাল আৰু নিজকে ইমান হেঁচা প্ৰদান কৰা বন্ধ কৰক। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা ৰখা ধন আপোনাৰ বহুত কামত আহিব পাৰে। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোৱেই আটাইতকৈ ভাল সুযোগ, যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কিত আনিব। আপোনাৰ প্ৰেম সম্বন্ধ আজি অলপ শলঠেকত পৰিব পাৰে। যদি আপুনি দীঘলীয়া সময়ৰ পৰা আপোনাৰ জীৱনত কিবা আকৰ্ষণীয় ঘটনা এটা হোৱাৰ বাবে অপেক্ষা কৰি আছে, তেন্তে নিশ্চয় আপুনি তাৰ সংকেত আগতীয়াকৈ দেখা পাব। খোৱা বোৱা, চাফা কৰা অথবা আন কোনো ঘৰুৱা বিষয়বস্তু ইয়াৰ কাৰণ হ'ব পাৰে। তাৰ পিছৰটো হৈছে সিংহ ৰাশিৰ ফলাফল। স্বাস্থ্য ভালে থাকিব। ধনৰ আগমনে আপোনাক বহুত আৰ্থিক সকাহ দিব। সৰু ভাই ভনীয়ে আপোনাৰ পৰামৰ্শ বিচাৰিব পাৰে। যিসকল লোকে এতিয়ালৈকে অকলশৰীয়া হৈ আছিল, তেওঁলোকে আজি কোনোবা বিশেষ মানুহৰ লগত ডেটত যোৱাৰ সম্ভাৱনা আছে। এনেকুৱা মানুহৰ লগত বন্ধুত্ব কৰক যিবোৰ মানুহৰ কলাত্মক মন হয় আৰু তেওঁলোকৰ চিন্তাধাৰা আপোনাৰ লগত সাদৃশ্য আছে। নিজৰ ব্যক্তিত্ব আৰু ৰূপ ৰঙক ভাল কৰিবৰ বাবে চেষ্টা কৰক। পাৰিবাৰিক বিবাদৰ পৰা আজি আপোনাৰ বৈবাহিক জীৱন বহুত প্ৰভাৱিত হ'ব পাৰে। তাৰ পিছৰ ৰাশিটো হৈছে কন্যা ৰাশি। আজি শান্ত আৰু সমস্যাৰ পৰা আঁতৰি থাকক। আজি বিনা কাৰণত পইচা খৰচ কৰাৰ পৰা নিজকে বচাই চলক, নহ'লে লগা সময়ত আপোনাৰ তাত পইচাৰ নাটনি হ'ব পাৰে। আত্মীয়ৰ লগত আপোনাৰ সম্বন্ধ আকৌ সতেজতা কৰাৰ দিন আহিব। আপোনাৰ ৰসিক কল্পনাসমূহ এতিয়া আৰু আপুনি সপোন নাচাব।
কাৰণ সম্ভৱ হ'ব পাৰে যে আজি সেইবোৰ সঁচা হ'ব। যিসকল ব্যক্তি আপোনাৰ সফলতাৰ আগত আহি আছিল তেওঁলোক আজি আপোনাৰ সন্মুখতে তললৈ যাব। আপোনাৰ আৰু জীৱনসংগিনীৰ মাজত বিশ্বাসৰ এক দুৰ্বলতা আহিব পাৰে, যাৰ ফলত বৈবাহিক জীৱনত কিছু অশান্তিৰ সৃষ্টি হ'ব পাৰে। তাৰ পিছৰ ৰাশিটো হৈছে তুলা ৰাশিৰ ফলাফল। আপোনাৰ শাৰীৰিক অৱস্থা ভাল কৰিবৰ বাবে সুষম আহাৰ গ্ৰহণ কৰক। যি ব্যৱসায়ী নিজৰ ব্যৱসায়ৰ বাবে সঘনে ঘৰৰ পৰা বাহিৰত থাকে তেওঁলোকে আজি যাতে নিজৰ অৰ্থ বিশেষভাৱে সুৰক্ষিত ৰাখে, যেনে চুৰি হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি নিজৰ প্ৰিয়জনক পৰ্যাপ্ত সময় নিদিয়ে তেন্তে তেখেতে বেয়া পাব পাৰে অথবা খঙো কৰিব পাৰে। কামত কম উন্নতি তথা প্ৰগতি আপোনাক অলপ মানসিক অশান্তি প্ৰদান কৰিব পাৰে। বিয়া অকল এটা ঘৰত একেলগে থকাৰ নাম নহয়, পৰস্পৰে পৰস্পৰৰ লগত সময় অতিবাহিত কৰাও সিমানেই দৰকাৰী। তাৰ পিছৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশিৰ ফলাফল। আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। পইচাৰ নাটনিয়ে আজি ঘৰত কাজিয়াৰ সৃষ্টি কৰিব পাৰে। এনেকুৱা পৰিস্থিতিত ঘৰৰ মানুহৰ লগত বিচাৰ বিবেচনাৰে কথা পাতক আৰু তেওঁলোকৰ পৰা পৰামৰ্শ লওক। দিন শেষ হোৱাৰ সময়ত কোনোবা পুৰণি মিত্ৰক লগ পাব পাৰে। সাৱধানে থাকক, কোনোবাই আপোনাৰ লগত ফ্লাৰ্ট কৰিব পাৰে। কিন্তু নতুন বস্তু এটাই শিকাৰ আপোনাৰেই আগ্ৰহ প্ৰশংসাজনক। এই ৰাশিৰ বয়সীয়া লোকসকল আজি খালী সময়ত পুৰণি মিত্ৰক লগ পাব পাৰে, যাৰ জীৱন লগৰীৰ অসুস্থতাৰ বাবে আপুনি বহু চিন্তিত হৈ থাকিব পাৰে। তাৰ পিছৰ ৰাশিটো হৈছে ধনু ৰাশিৰ ফলাফল। সামাজিক মিলাপ্ৰীতিৰ বাবে স্বাস্থ্যক প্ৰাথমিকতা দিয়াৰ আৰম্ভ কৰক। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হ'ব পাৰে। কোনোবা এনেকুৱা আত্মীয়জন বহুত দূৰত থাকে, তেখেতৰ লগত আজি সম্পৰ্ক স্থাপন হ'ব পাৰে। আজি আপোনাৰ কঠিন পৰিশ্ৰম আজি পুৰস্কৃত হ'ব, কাৰণ আজি আপোনাৰ পদোন্নতি হ'ব পাৰে। আৰ্থিক লাভৰ বিষয়ে ভাবিব নালাগে, কাৰণ আগলৈ গৈ আপোনাৰ বহুত ভাল হ'ব। বেলেগ কাৰোবাৰ কথা শুনি আজি আপোনাৰ জীৱনসংগী আপোনাৰ লগত কাজিয়া কৰিব পাৰে, কিন্তু মৰম আৰু ভালপোৱা আদিৰে এই বিষয়টো ভালপোৱা হৈ যাব। মকৰ ৰাশিৰ ফলাফল। আজিৰ দিনটো আপোনাৰ বহুত লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। আপোনাৰ ধন আপুনি সঠিক সময়ত খৰচ কৰিব পাৰে। সকলোকে আপোনাৰ আয়োজিত পাৰ্টিত নিমন্ত্ৰণ দিয়ক, কাৰণ আপোনাৰ ওচৰত যি অতিৰিক্ত উৰ্জা আছে যি আপোনাক পাৰ্টি অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। কিবা ৰচক মেগাজিন বা উপন্যাস পঢ়ি আজিৰ দিন ভালকৈ অতিবাহিত কৰিব পাৰে আপুনি। আপোনাৰ জীৱনসংগী বৈবাহিক জীৱনৰ ওপৰত খং কৰি আপোনাৰ ওপৰত ইয়াৰ প্ৰতিশোধ ল'ব পাৰে। কুম্ভ ৰাশিৰ ফলাফল। আপোনাৰ দ্ৰুতভাৱে কৰা কামৰ প্ৰতিভাই আপোনাক প্ৰেৰিত কৰিব। সফলতা লাভ কৰিবৰ বাবে সময়ৰ লগত তাল মিলাই নিজৰ চিন্তাধাৰাও সলনি কৰক। ইয়াৰ ফলত আপোনাৰ দৃষ্টিকোণ ব্যাপক হ'ব আৰু চিন্তাধাৰাও সলনি হ'ব। ব্যক্তিত্ব বিকাশ আৰু মগজুক বিকশিত কৰক। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হ'ব পাৰে। জীৱন আৰু কাম-কাজবোৰত অন্যৰ বাবে এক আদৰ্শ হিচাপে থিয় দিয়ক। ধুনীয়া মনৰ মানুহ যি আনক প্ৰত্যেক পদত সহায় কৰা মানৱীয় মূল্যক নিজক বেলেগৰ সন্মুখত নিজৰ পৰিচয় দিয়ক। ইয়াৰ ফলত আপোনাৰ জীৱনত শান্তিৰ এনেই আগমন ঘটিব। ব্যক্তিগত দিগদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব। যদি আপুনি অনুভৱ কৰে যে বেলেগৰ সহায় অবিহনে কিবা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে, তেন্তে আপুনি বহুত ভুল ভাবিছে। এনেকুৱা পৰিৱৰ্তন আনক যি আপোনাৰ ৰং ৰূপত এক সৌন্দৰ্য কঢ়িয়াই আনে। আপোনাৰ জীৱনসংগীৰ লগত আপুনি মৰমেৰে এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিব পাৰে। তাৰ পিছৰটো হৈছে মীন ৰাশিৰ ৰাশিফল। অসহজ হোৱা স্বভাৱটোৱে আপোনাক মানসিক অশান্তি দিব পাৰে, কিন্তু কোনোবা বন্ধু
আপোনাৰ সমস্যাৰ সমাধান উলিয়াওঁতে আপোনাৰ বহুত সহায় কৰিব। হতাশাৰ পৰা পৰিত্ৰাণ পাবলৈ শ্ৰুতিমধুৰ সংগীতৰ সহায় লওক। আজি আপুনি কোনোবা নতুন এটা আৰ্থিক যোজনাৰ লগত পৰিচিত হ'ব আৰু কোনোবা নিৰ্ণয় কৰাৰ আগত ভাল আৰু বেয়াসমূহৰ ওপৰত বিশেষ গুৰুত্ব দিব। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী। আজি আপুনি প্ৰিয়জনৰ প্ৰেমত সম্পূৰ্ণতা অনুভৱ কৰিব। এইবাবে আজি আপোনাৰ দিন বহুত ধুনীয়া হ'ব। আপোনাৰ বৰিষ্ঠজনৰ লগত আজি অলপ কথাত বিবাদ হ'ব পাৰে, নহ'লে কিছুমান কথাত বিৰোধ হ'ব পাৰে। বৈবাহিক জীৱনত বহুত ধৰণৰ লাভ থাকে আৰু আজি আপুনি সেই সকলো ধৰণৰ লাভ প্ৰাপ্তি কৰিব।